guys, what's up? Welcome to my YouTube channel. অসমীয়া ল'ৰা মই সো ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ খবৰ বহুতে ভাল আজি হৈছে দেওবাৰ আৰু অহাকালি হ'ব সোমবাৰ মানে অহাকালি মই জাগিৰত যোৱা কথা আছিল কিন্তু আজি ইমানে বৰষুণ দিছে যাৰ কাৰণে মই কাপোৰ সাপোৰ ধুব নোৱাৰিলো সেই কাৰণে অহাকালি মোৰ জাগিৰত যোৱাটো নহব আৰু কি কৰিম মানে এতিয়া মঙ্গলবাৰে যাম জাগিৰত কিন্তু এতিয়া অলপ দেৰিকে গৈ আছো মানে সন্ধিয়া হবৰ হ'ল না সেইকাৰণে ভিডিঅ ইন্ট্ৰোটো এতিয়া দিল নহলে পিছত ৰাতি হলে আৰু ভিডিঅ দেখা নাপাব আৰু এতিয়া অলপ দেৰিকে গৈ আছো আমাৰ ইয়াতে এটা মন্দিৰ আছে বহুত পপুলাৰ হৈছে বৰ্তমান হৰে কৃষ্ণ মন্দিৰ তো বলক দেৰি নকৰি আমি তালৈকে যাও সো ফ্ৰেন্ডছ ফাইনালি ৰেডি হৈ গলো ড্ৰেছত আৰু এতিয়া ৰমেয়ক দেখা নাই পৰফালে আৰু এতিয়া বাজিলে 6:30 আমি সোনকালে যাব লাগিছিল কিন্তু এজন লগৰ বাৰে দেৰি হৈ গল আৰু এতিয়া গৈছো আমি হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটীৰ তো বাকি ফ্ৰেন্ড কেজন আহি আছে সাইডক ভিডিঅটো আৰু যি মন্দিৰ যাম কাৰণে কুৰ্তা পিন্ধি লৈছো চাও কুৰ্তা চাওক বাকি গোটেইকেইটাৰে বগা আৰু মোৰটো হল হালধীয়া অলপ চেঞ্জ হৈ গ'ল একো নাই দিয়ক জয় কৃষ্ণ স্মৰণ কৰি হৰি বল বলক আমি ভিডিঅটো আৰম্ভ কৰো আমাৰ চকৰ পৰা আৰু এইটো হৈছে আমাৰ চক বলক আৰু এনেদৰে লাহেকৈ আহি পাই গ'লো আমি বাইহাটা চাৰিআলি আমাৰ লোকেল জাগা বাইহাটা চাৰিআলি গাইজ এনেদৰে সোমালো আমি IITৰ ভিতৰেৰে চাওক কি মজা ৰাস্তা বে মই আজিলৈকে আহি পোৱা নাছিলোঁ ইয়ালৈকে ইমান সুন্দৰ চাফ চিকুণ আৰু এইটোৱে হৈছে সেই IITৰ গেট ইয়াৰে ভিতৰেৰে সোমাই যায় আৰু আমি এতিয়া এই চাইডেৰে সোমাই যাম আৰু এনেদৰে আহি পাই গ'লো আমি হৰে কৃষ্ণ মন্দিৰ এইটোৱেই ফাইনেলি আহি পাই গ'লো আমি হৰে কৃষ্ণ মন্দিৰ আমি এতিয়া মানে কি গাড়ীৰ পৰা নামিলোঁ আৰু টেম্পুখন তাত থৈ দিছোঁ আৰু ইয়াৰে মানে মেইন গেটটো দেখা পাইছোঁ সেইফালে আছে হৰে কৃষ্ণ মন্দিৰ চাইডক দেখাম এইকেইটা আমাৰ সহপাঠী গোটেইখিনি এই দুটা ইফালে এটা ইফালে গোটেইখিনিয়ে মানে হয়তো যা এয়া মানে গোটেইকেইজনে বগা পিন্ধি আহিছে মই হালধীয়া মানে চবতকৈ মেইন মই গতিকে আমাৰ গাঁও পহচি বহুত মানুহ পুৰা গাড়ী একদম মানে কি হ'ল যিকেইটা লগ আছিলে আমাৰ টোটাল 4টা মান আছিলে আমি মানে বাকীকেইটা আগত গুচি গৈছে মই এতিয়া গৈ আছোঁ সিহঁতক বিচাৰি এতিয়া বিচাৰিহে পোৱা নাই মানুহ বহুত মানে চাওক লগ বনাই আছোঁ বাকী লগকেইটা ক'ত বা গ'ল সেইকেইটা ওপৰত আৰু এই চিৰিটোৰে ওপৰত গ'লে পাম আমি হৰে কৃষ্ণ মন্দিৰৰ মেইন আৰু এতিয়া মই ইয়াৰে নাযাওঁ ইয়াৰে ভিতৰেৰে সোমাই যাম এনেকৈ গৈ ওপৰত উঠিম ডাইৰেক্ট আৰু ফ্ৰেণ্ডছ এইটোৱেই হৈছে হৰে কৃষ্ণ মন্দিৰ ৱাও কি মানে মন্দিৰৰ ভিতৰত মন্দিৰ এনেকুৱা লাগিছে সিফালেৰে সোমাই আহিলোঁ আৰু ইয়াতে মেইন মন্দিৰটো বাপৰে কি সুন্দৰ এয়া চাওক ফ্ৰেণ্ডছ এইটো আছে পিছফালে হৰে কৃষ্ণ মন্দিৰ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ ফাইনেলি আহি পালোঁ আৰু সেয়াই আৰু এয়া মানুহজনে ফটোটো উঠাই আছে এতিয়া আমিও যাওঁ আৰু ভৰিখন ধুই লওঁ ইয়াতে ফ্ৰেণ্ডছ এতিয়া আমি ওপৰলৈ গৈছোঁ উঠি এয়া আৰু ফ্ৰেণ্ডছ এতিয়া আমি হৰে কৃষ্ণ মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ আৰু ইয়াত চাওক কি সুন্দৰ এটা পৰিৱেশ ইমান মানুহ ডাঙৰ ঘৰ तो तैयार करके आप सभी मैच में बैठ जाइए फाइनली ইয়াতে ফটো ল'ব আৰু এতিয়া মই মন্দিৰৰ মানে কি মন্দিৰটো চাৰিওকাষে আমি ঘূৰিম এবাৰ চাই লওঁ ইয়াৰ সকলোবিলাক মানুহ ইয়াতে এনেকৈ সেৱা কৰি আছে
এইটো আছে আমাৰ নৰসিংহ এটা গাইজ আপোনালোকে এই মূৰ্তিটো মানে চিনি পাইছেনে এই চৰকাৰী স্কুলত যে অক্ষয় পাত্ৰত যে খাদ্য দিব আহে তাৰে পিছফালে এজন মানুহৰ ফটো থাকে আৰু সেইজনেই হৈছে এইজন মানুহ চাওক মই মানে আজিহে গম পালোঁ ইয়াত আহি পেলাই আগতে গম পোৱা নাছিলোঁ আৰু এয়া মন্দিৰৰ ভিতৰতে আপোনালোকে দোকান দেখা পাব ইয়াতে কিতাপ চিতাপ কিনিব পাৰে ইয়াতে মানে সকলোবিলাক আৰু এই মণি চনি আছে ইয়াতে ভগৱানৰ মূৰ্তি চূৰ্তি আছে কিতাপ আছে হৰে কৃষ্ণ মন্দিৰৰ ওপৰত কিতাপ আছে বেগ আছে এইবিলাক আৰু ফ্ৰেণ্ড যিহেতু 8টা বাজিলে বন্ধ হৈ গ'ল মন্দিৰৰ দুৱাৰ মেইন দুৱাৰ বন্ধ হ'ল মন্দিৰৰ আৰু এতিয়া সকলোবিলাক ঘৰে ঘৰে যাব আমিও যাওঁ তলত কিবা এটা খাই উঠি দৰ্জা বন্ধ কৰিলে এতিয়া আমি বাহিৰত যাব লাগিব পিছফালে দৰ্জা বন্ধ কৰি দিলে যিহেতু 8টা বাজিলে এতিয়া বাহিৰত যাওঁ আছে এয়া সকলোখিনি শেষ হ'ল আৰু এতিয়া চব ঘৰে ঘৰে যাব মেইন গেট মানে বন্ধ কৰি দিছে এইফালে আমি চাইডেৰে ওলাই আহিছোঁ 8টা বাজিলে ন সেইকাৰণে ফ্ৰেণ্ডছ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বাহিৰত আমি ফটো চটো মাৰি আছোঁ থাম্বনেইলৰ কাৰণেও আৰু ইনষ্টাগ্ৰামত দিব লাগিব আৰু এইখিনিতে কৈ দিওঁ যিসকলে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই কৰি দিব ভাই নীলকাশ্যপ অফিচিয়েল বুলি পেলাই আছে নামটো বাৰু দি দিম তলত আৰু এতিয়া চাওক এয়া মন্দিৰৰ বাহিৰতে আছোঁ পুৰা ডাঙৰ মন্দিৰ আৰু লগৰ কেইজন আছে ফটো মাৰি আছে গ্ৰুপ ফটো চ' ফ্ৰেণ্ডছ হৰে কৃষ্ণ মন্দিৰৰ পৰা তলত নামি আহিলোঁ আৰু এতিয়া কিবা খাওঁ নেকি ইয়াতে দোকান চোকান দেখা পাইছোঁ মানে ফটো চটো মাৰিলোঁ আজি ইনষ্টাগ্ৰামত যাব ফটো চাব আপোনালোকে নীলকাশ্যপ অফিচিয়েল বুলি পেলাই আছে ইনষ্টাগ্ৰামত আৰু এতিয়া চাওঁ ইয়াতে পুৰা মানুহ একদম মানুহ চাওক পুৰা ভিৰ একদম এতিয়াতো বাৰু অলপ কমিলে যিহেতু 8টা বাজিলে কাৰণে অলপ মানুহ কমিলে আৰু এতিয়া আমি ইয়াতে ভোগ খাবৰ কাৰণে গৈ আছোঁ ভোগ এতিয়া ভোগ দিয়ে 8টা বজাত ভোক নহয় গাইছ ইয়াতে ভাতহে দি আছে ভাত এতিয়া লাইন ধৰি আছোঁ লাইনটো গৈ গৈ লাষ্টত শেষ হ'ব হৈছে আৰু ফ্ৰেণ্ডছ খানা পিনা খা লিয়া ভি মানে কি তলত গ'লোঁ যাই পেলাই ভাত দিয়ে এইটো গম নাপাওঁ বাৰু আমি সেইটো খালোঁ যিখিনি মানে এইটো আচলতে অক্ষয় পাত্ৰৰ হয় আমি পাঠশালা স্কুল থাকোঁতে যিটো খাদ্য খাইছিলোঁ সেইটো খাদ্য আমি ইয়াতো খাব পাইছোঁ আজি বহুত দিনৰ মূৰত अक्षय पत्र खाना लोग अभी तो मतलब पूरा बंद हो चुका है तो अभी तो फ्रेंड्स एतिया तो माने कि पूरा तो पूरा खाली हो गल सब मानुखिनि गल और एतिया फटो तुलिबर कारण ভাল হ'ব সেইকাৰণে খানা চানা খাই আহিলোঁ আৰু এতিয়া ফটো শ্বুটৰ কাৰণে অলপ সময় থাম্বনেইলত দিব লাগিব ইনষ্টাত যদি ইনষ্টাগ্ৰাম ফলো কৰা নাই কৰি দিব নীলকাশ্যপ অফিচিয়েল বুলি আছে নামটো মই ডেছক্ৰিপশ্যনত দি দিম এয়া চাওক মন্দিৰৰ লেট্ৰিন বাথৰুম চাওক কি সুন্দৰ একদম सो फ्रेंड्स हरे कृष्ण मंदिर ओलाल लाइक से बंद कर दिले घर जाओ तो भिडिओ इमानते शेष कर भिडिओ भाल लाइक कमेंट शेयर कर दी जो चैनल सब्सक्राइब कर दी लग पाते नतुन भिडिओ बाय बाय।